Hello friends, so welcome back to my YouTube channel Lamas Editing আৰু আপোনালোকে চাই আছে Lamas Editing channel. So আজি আপোনালোকৰ লৈ আহিছো এটা নতুন এডিটিং ভিডিও য'ত আপোনালোকে বনাব পাৰিব এখন ফটো পুৰা এটা ষ্টেটাস ভিডিও. So আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটো চাব তেতিয়া বুজি পাব এখন ফটো পুৰা কেনেকৈ এটা ষ্টেটাস ভিডিও বনাব পাৰি. মাত্ৰ ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাওক. So আহক আমি মূল ভিডিওটো আৰম্ভ কৰোঁ. So friends, প্ৰথমে আপোনাৰ মোবাইলত থকা এটা কাইনমাষ্টাৰ এপ থাকিব লাগিব. এই কাইনমাষ্টাৰ এপটো প্ৰথমে ওপেন কৰি ল'ব. প্ৰথমে ওপেন কৰিলাৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ ওপেন হয়. পেজটো ওপেন হোৱাৰ লগে লগে আপোনালোকে দেখিছে মাজতে এটা প্লাছ আইকন, ডাঙৰ প্লাছ আইকন আছে, চিন আছে. প্লাছ আইকনটো ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে এটা চিম্বল ইউজ কৰিব লাগিব. চিম্বলটো হ'ল আপোনালোকে যদি এটা ষ্টেটাস ভিডিও বনাব খোজে তেতিয়াহ'লে আপোনালোকে 1:1 ক্লিক কৰিব. তেতিয়া আপোনালোকৰ ভিডিওটোৰ ফ'কাছ বেছি ভালকৈ উঠিব. চ' অলপ মোৰ নেট খুলি থকা তেতিয়া অলপ এনেকুৱা হৈছে, কোনো কথা নাই, আহি যাব. চ' ফ্ৰেণ্ড, এতিয়া আপোনালোকে দেখিছে এনেকুৱা এটা ইণ্টাৰফেচ. আপোনালোকে প্ৰথমে যাব মেডিয়াত গৈ পেলাই আপোনালোকে এখন বেকগ্ৰাউণ্ড চুজ কৰিব লাগিব. বেকগ্ৰাউণ্ডত ক্লিক কৰি বেকগ্ৰাউণ্ডখন আপোনালোকে ল'ব ব্লেক লোৱাৰ পাছত আপোনালোকে এনেকৈ আপুনি যিমানটো আপোনালোকে টাইম ৰিমেইনিং কৰিব খোজে আপোনালোকে টাইমটো চিলেক্ট কৰিলোঁ. মই 25.25:4 থৈছোঁ. 4 থোৱাৰ পৰা আপোনালোকে এখন ৰাইটটো চিনটো ক্লিক কৰি দিব. ক্লিক কৰাৰ পাছত আপোনালোকে এটা লেয়াৰ বোলা অপশ্যন দেখিছে. লেয়াৰত ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে মেডিয়াত যাব. মেডিয়াত যোৱাৰ আপোনালোকে তাৰ পাছত এটা এখন ফটো চিলেক্ট কৰিব লাগিব. ফটোখন আপোনালোকে মই ফটোখন চিলেক্ট কৰি লৈছোঁ. ফটোখন চিলেক্ট কৰাৰ পাছত আপোনালোকে কেঁচিখনৰ ওচৰত এটা আপোনালোকে দেখিছে স্কোৱাৰ চাইজ অপশ্যনটো, স্কোৱাৰ চাইজত ক্লিক কৰি পেলাই এই স্কোৱাৰ চাইজত ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে এনেকুৱা এটা ইণ্টাৰফেচ. ফটোখনৰ চাইজ সম্পূৰ্ণকৈ মিলি গৈছে. তাৰপিছত আপোনালোকে যদি আপোনালোকে মোৰটো যদি এনেকুৱা হৈ থাকে আপোনালোকে এনেকৈ কৰি পেলাই মিলাই ল'ব. ঠিক আছে. চ' আপোনালোকে তাৰপিছত এই ফটোখনৰ এই চাইজটো এই বেকগ্ৰাউণ্ডখনৰ লগত আপোনালোকে এডজাষ্ট কৰি ল'ব লাগিব. এনেকৈ 25:4 কৰি ল'ব. তাৰপাছত আপোনালোকে এইটো ৰাইট অপশ্যনটো ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে এই ফটোখন যিখন ফটো লৈছিলে তাত ফটোখনত ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে লেফ্টত দেখিব এটা তিনিকোণীয়া আইকন, ডিলিট অপশ্যনৰ তলত তাত ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে দেখিব তিনিটা অপশ্যন আছে, চেণ্ড টু বেক, ব্ৰিং টু ফ্ৰণ্ট, ডুপ্লিকেট. আপোনালোকে ডুপ্লিকেটত ক্লিক কৰিব. ক্লিক কৰাৰ পাছত ডুপ্লিকেটত ক্লিক কৰাৰ পাছত তেনেকুৱা এখন দেখিছে দুখন ফটো হৈ গৈছে. তাৰপিছত আপোনালোকে যাব লেয়াৰ যোৱাৰ পাছত আপোনালোকে এখন টেম্পলেট ইউজ কৰিব লাগিব. মই টেম্পলেটখনৰ লিংকটো ডিছক্ৰিপশ্যনত, মোৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব. এই টেম্পলেটখন লগাব. ইউজ 7 কমপ্লিট আৰু আপোনালোকে দেখিছে কেঁচিখনৰ ওচৰত থকা কেঁচিখনৰ কাষত থকা এই স্কোৱাৰ চাইজটো আপোনালোকে ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে এইটো এলাউ কৰি ল'ব. তাৰপাছত আপোনালোকে ৰাইট চাইডটো ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে যেতিয়া যিখন টেম্পলেট ইউজ কৰিছিল টেম্পলেটখনত ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰলৈ নি যাব. ওপৰলৈ যোৱাৰ পাছত আপোনালোকে দিছে ব্লেণ্ডিং অপশ্যনটো ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰীন বোলা অপশ্যন দেখিছে, স্ক্ৰীনত ক্লিক কৰিব. ক্লিক কৰি দেখিছে যে আপোনালোকে এনেকুৱা এই টেম্পলেটখন ভালকৈ দেখা পাইছে. দেখা পোৱাৰ পাছত আপোনালোকে ৰাইট চাইডটো ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে যিখন টেম্পলেট ইউজ কৰিছিলে সেই টেম্পলেটখনত ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব কালাৰ এডজাষ্টমেণ্ট বুলি এটা অপশ্যন আছে, সেই অপশ্যনটো ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে এই মাজৰ যিটো ব্ৰাইটনেছটো আপোনালোকে পূৰা ফুল কৰি দিব. ফুল কৰাৰ পাছত আপোনালোকে এই হাইলাইটটো বেছি নহয়, মাত্ৰ 20 আশে-পাশে থৈ দিলে হ'ব. তাৰপিছত আপোনালোকে একো কৰিব নালাগে. চ' এতিয়া ৰাইট চিন ক্লিক কৰিব. ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে যে আপোনালোকে এতিয়া চং দিম বুলি কৈছে. চং দিম বুলি ক'লে আপোনালোকে কি কৰিব, অডিঅ'ত যাব. অডিঅ'ত গৈ আপোনালোকে এটা চং ইউজ কৰিব. চংটো আপোনালোকে আপোনাৰ নিজৰ মনৰ পচন্দৰ মতে চং ইউজ কৰিব পাৰিব. মই যিহেতু চং এটা চুজ কৰি লৈছোঁ.
মই এটা চং এটা চুজ কৰি লৈছোঁ ৰ'ব মই মোৰ ফেভৰেট চং ৰ'ব 1 মিনিট মই বিচাৰি পোৱা নাই আপোনালোকে এটা গানটো চুজ কৰিলে যেনিবা লগালে যেনিবা এতিয়া আপোনালোকে এটা কি এনেকৈ এটা বুজিলে এনেকৈ লগাই দিব নেকি চ' আপোনালোকে এটা কাটিম বুলি ভাবিছে চাগে নিশ্চয় কাটিবলৈ হ'লে আপুনি এনেকৈ লৈ যাব পিছত এনেকৈ আপুনি এই কেছেটখনত দেখিছে ট্ৰিম অপত কি কৰি আপোনালোকে আপোনালোকে এতিয়া 500টো কাটিব বিচাৰিছে টেম অফ লেফ্ট প্লেচেছত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ ধৰি পেলাই লৈ যাব একদম পূৰা সম্পূৰ্ণ কৰি দিব সম্পূৰ্ণ কৰাৰ পাছত আপোনালোকে আকৌ এবাৰ বজাই থাকোঁ আপোনালোকে দেখিছে মই কিবা কাটিম এতিয়া চাওক দেখিছে দুটা পেন আছে দেখিছে আপোনালোকে গানটো দিলেই যেনিবা গানটো আপোনালোকে ভাবিব লাগিব থাকে এইটো মই এডিটিং কৰিছোঁ বুলি এডিট কৰিছোঁ বুলি তেতিয়া নাম লিখিব বিচাৰিছে নাম লিখিবলৈ আপুনি কি কৰিব লেয়াৰত যাব আপোনালোকে টেক্সট ক্লিক কৰিব টেক্সট ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ মেছেজ অপশ্যনটো দেখিব দেখাৰ পাছত আপোনালোকে এখন চিলেক্ট কীবৰ্ড দেখিছে কীবৰ্ডখন আপোনালোকে টাইপ কৰিব আপোনাৰ নাম লিখিব লাগিব লিখিব কি মই এতিয়া লিখিম লামাছ কৃষ্ণ অ'কে কৰি দিব অ'কে কৰি দিয়াৰ পাছত আপোনালোকে কি এনেকৈ দিব নেকি তাৰ আখৰটো আৰু এনেকৈ দিব নোৱাৰে আপোনালোকে কি কৰিব লাগিব এতিয়া আপোনালোকে যাব প্ৰথমে আপোনালোকে এই বেকগ্ৰাউণ্ডখনৰ লগত দিয়া আখৰটো চিলেক্ট কৰি ল'ব পূৰা এডজাষ্ট কৰি ল'ব এডজাষ্ট কৰাৰ পাছত আপোনালোকে এই অপশ্যনটো দেখিছে ডাবল ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা দেখিব এণ্টাৰপ্ৰাইজ এণ্ড্ৰইডত দেখিব ইমান বহুত ফিচাৰ আছে ফোন আছে মই এটা লেটিনা চুক বেছিকৈ মোৰ ফেভৰেট গ্ৰেড 5 চুক ক্লিক কৰোঁ মই ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে আখৰ চাইজটো এনেকুৱা হৈ থাকিলে ডিজাইন বদলি হৈ গ'ল তাৰপিছত আপোনালোকে দেখিছে ওচৰত গোল অপশ্যনটোত কেইখন আছে গোল অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা কালাৰ দেখিব কালাৰ আপোনালোকে যি চুজ আপোনাৰ আখৰ কালাৰ বদলি হৈ যাব মই যিহেতু ৰেড লওঁ বেছিকৈ ৰেড লওঁ তাৰপিছত মই অলপ হাই কৰি দিওঁ আপোনালোকে যিমানটো পায় আপোনালোকে ডাঙৰ কৰি ল'ব পাৰিব ঠিক আছে যিমানটো পায় আপোনালোকে ডাঙৰ কৰি ল'ব পাৰিব কোনো কথা নাই মই বিশেষকৈ বেছি ডাঙৰ নকৰোঁ অলপমান লেফ্টত ঠিক আছে এতিয়া আপোনালোকৰ হৈ গৈছিলে ভিডিঅ'টো এডিটিং চ' আপোনালোকে কি কৰিব আপোনালোকে এতিয়া বৰ্তমান হেৰি কৰিব নালাগে জাষ্ট আপোনালোকে এই ভিডিঅ'টো এতিয়া ইয়াত ছেভ কৰি ল'ব ছেভ কৰি ল'লে আপুনি কি কৰিব এই ওপৰত দেখিছে কাৰ্চনটো ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এইটো ইয়াত চুই দিব আপোনালোকে শ্বেয়াৰ আপুনি টিপনি এক্সপোৰ্ট কৰি দিব এক্সপোৰ্ট কৰাৰ লগে লগে অলপ টাইম ল'ব আপোনালোকে ৰখি দিব টাইম ল'ব অলপ কোনো কথা নাই আপোনালোকৰ ধৈৰ্য আছে নিশ্চয় আপোনাৰ এটা ভিডিঅ'টো এক্সপোৰ্ট হৈ গৈছে কেঞ্চেল আপোনাৰ মই দুবাৰ কৰি পাইছিলোঁ আপোনালোকে বেক কৰিব বেক কৰাৰ পাছত আপোনালোকে দেখিব বেক কৰাৰ পাছত আপোনালোকে আৰু এটা এপছত যাব লাগিব ভিডিঅ'টো তেতিয়াহে আপোনালোকৰ সম্পূৰ্ণ কমপ্লিট হ'ব চ' আপোনালোকে এই ভিডিঅ'টো মই এই এপছটোৰ লিংক আপোনালোকে মোৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম চ' আপোনালোকে সেই তাৰ পৰা ডাউনলোড কৰি ল'ব
ডাউনলোড কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। এপটো অপেন কৰাৰ পাছত এপটো অপেন কৰাৰ পাছত এনেকুৱা এটা আপুনি দেখিব। ভিডিঅ'ত ক্লিক কৰিব। ভিডিঅ'ত ক্লিক কৰি আপোনালোকে নিউ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যিটো এটা এক্সপৰ্ট কৰিছিলে ভিডিঅ'টো কেনভাছৰ পৰা, সেই এপটো আপোনালোকে ইয়াত ওলাই থাকিব। ভিডিঅ'টো ওলাই থাকিব। ভিডিঅ'টো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিব এনেকুৱা ইণ্টাৰফেচ। দেখাৰ পাছত আপোনালোকে জাষ্ট কি কৰিব, এনেকৈ ফিল্টাৰ যাব। ফিল্টাৰ গৈ পিনে আপোনালোকে ইয়াৰ কালাৰ ফিল্টাৰ আপোনালোকে চুজ কৰিব পাৰিব। কেনেকুৱা আপোনাক কালাৰ লাগে আপোনালোকে নিজে চুজ কৰি ল'ব পাৰিব। আপোনাক কালাৰ কেনেকুৱা লাগে। মই যিহেতু বেছি মোৰ ফেভৰেট এই ম'ষ্ট জিঅ'টো মই ক্লিক কৰোঁ। জিঅ'টো মোৰ ফেভৰেট। চ' আপোনালোকে ইফেক্ট আপোনালোকে যেনেকুৱা নালাগে আপোনালোকে ভিডিঅ'টো প্ৰথমে চালু কৰি ল'ব। ভিডিঅ'টো অপেন কৰি ল'ব। ভিডিঅ'টো আপোনালোকে এনেকৈ দেখা পাব। কেনেকুৱা ইফেক্ট লাগে আপোনাক, ইফেক্ট কেনেকুৱা লাগে আপোনাক, কেনেকুৱা লাগে আপোনাৰ। চ' মই বেছিকৈ এইটো বেছি ব্যৱহাৰ কৰোঁ। চ' মই এইটো ল'ম। আপোনালোকে দেখা যাব। দেখা যোৱাৰ পাছত আপোনালোকে লাইটনেছটো আপোনালোকে বেছি নালাগে, -10 কমাই দিলে হ'ব। তেতিয়া কণ্ট্ৰাষ্টটো আপোনালোকে ফুল কৰি দিলে হ'ব। 50 কৰি দিব। তাৰপিছত ৱাৰ্মেটটো আপোনালোকে কমাই দিব। ঠিক আছে, ৱাৰ্মেটটো কমাই দিব। আপোনালোকে বেছি কমাব নালাগে, 50 কমাই দিব। তাৰপিছত টিনটো আপোনালোকে বেছি নালাগে, -4 কৰি দিব। চেটুৰেশ্যন আপোনালোকে মাইনাছ কৰি দিব। চেটুৰেশ্যন আপোনালোকে +10 কৰি দিব। ফেডটো আপোনালোকে +10 কৰি দিব। তাৰপিছত হাইলাইটটো আপোনালোকে +9 কৰি দিব। শ্বেডোজটো আপোনালোকে -25 কৰি দিব। হিউটো আপোনালোকে -22 কৰি দিলে হ'ব। ভেকটিটো আপোনালোকে ফুল কৰি দিব। শ্বাৰ্পেনিংটো আপোনালোকে বেছি কৰিব নালাগে। ইয়াতে যিটো স্মুথ কৰে, দুখনৰ কালাৰ স্মুথ কৰে, সেইটো মাত্ৰ আপোনালোকে 15 কৰি থৈ দিলে যাব। চ' আপোনালোকৰ ভিডিঅ'টো কমপ্লিট হৈ গৈছে। দেখক আপোনালোকে চাওক, আছিলে আগতে কালাৰটো কেনেকুৱা আৰু হৈ গ'ল কেনেকুৱা। চ' ভিডিঅ'টো আপোনালোকে কমপ্লিট চাই ল'ব দেখিছে। চ' ফ্ৰেণ্ডসকল, আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চ' ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকে ওচৰত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। চ' আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।